দেওবাৰে এটা ধুনীয়া জেগাত যাম। তো সোমবাৰ বা মঙ্গলবাৰ মানে আহি যাব দেওবাৰৰ যোৱা ব্লগটো। আইফোন থ'বলৈ দিছে, এইকেইটা এইটো ফটো মাৰি আছে এইটো। তো ফাইনেলি কভাৰটো এইটো আহিলে, খুলি মেলি সেইবোৰ পেলাই দিলোঁ জাবৰবোৰ। তো এইফালে এইটো চিন আপ মাৰিবলৈ বনাইছোঁ এতিয়া। তাৰপৰা এইটো লং জাম্প মাৰিবলৈ এইটো খান্দিলোঁ গোটেইখিনি। এইফালে বিৰাজ ভাইটি আছে, ই চালা ই বৰ্তমান 16 ফুট লগাই দিছোঁ। অ' ফ্ৰেণ্ডছ, জেবি মিক্সাৰ ইউটিউব চেনেলত আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহুত দিনৰ পৰা ভিডিঅ' চিডিঅ' দিব পৰা নাই। তো আজি মই সৰু কাম এটাত গৈ আছোঁ আপোনাৰ ৰাজগড়লৈ। তো ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, যেইদিন নহওক 2-3 দিনৰ ব্লগ মিলাই পিনে এদিন ভালকৈ বনাই পিনে 2-3 দিন পিছত দিম। 2-3 দিনৰ মিলাই পিনে ক'তো যোৱা নাই, সেইবাবে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আৰু আমাৰ দেওবাৰে এটা ধুনীয়া জেগাত যাম। তো সোমবাৰ বা মঙ্গলবাৰ মানে আহি যাব দেওবাৰৰ যোৱা ব্লগটো। তো প্লেনিং মিলাই আছোঁ, চাই থাকিব আপোনালোকে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো বজাই দিব, তেতিয়া ন'টিফিকেশ্যনটো পাই যাব। সোমবাৰ বা মঙ্গলবাৰ মানে ব্লগ আহিব ধামাকা। তো এতিয়া আজি যাওঁ এতিয়া ৰাজগড়। তো ৰাজগড়ৰ পৰা আহি মেলি আৰু কেইটামান কাম আছে, তো সেইবোৰ কৰিম। তো চাই থাকিব আপোনালোকে। যদি আজি গধূলিলৈকে চাওঁ, যদি হয় 5-6 মিনিটৰ ভিডিঅ' বনি যায় হ'লে দিম, যদি নবনে তেতিয়া কাইলৈও আকৌ বনাই মেলি কাইলৈও মিলাই মেলি দিম আৰু। তো প্লিজ শ্বেয়াৰটো কৰি দিব পাৰিলে। তো চাই থাকক এতিয়া আপোনালোকে। এই আগফালে ভাইটিহঁতে ক্ৰিকেট খেলি আছে, তাতো অকণমান দেৰি বহিম, তাৰপৰা যামগৈ আৰু ৰাজগড়। তো চাই থাকক। যুঁজি দিলে বে। তো এতিয়া আহি পালোঁ ফিল্ডলৈ। এতিয়া কেচ এটা ধুনীয়া কেচ এটা উঠিছিলে, দুটা এইফালৰ পৰা ওপৰত চাই চাই দুটা গৈছিলে যুঁজিল। কেইটকা বাজি যাম, কেইটকা বাজি তহঁতি বেটিং নেকি? रुको जरा सबर करो। कितना 2-3 कितना पर पे कूद माने आरो कूद कूद रे एक हम लोग बाइड আহি পালোঁ, পিঠা পথাৰ পাৰ হৈ আহিলোঁ। তো খেল অকণমান দেৰি চালোঁ, সিহঁতি বাজি খেলি আছে। চ' মোৰ কাম আছিলে সেইকাৰণে খেলিব নোৱাৰিলোঁ, মই গুচি আহিলোঁ। তো এতিয়া কামটো কৰি লওঁ, ৰাজগড়ৰ পৰা ঘূৰি আহি আকৌ সিহঁতক লগ কৰিম। তো মই ভাৰ্গৱৰ বাইক লৈ আহিছোঁ, তাতে ফিল্ডতে মোৰ বাইকটো থৈ পিনে তাৰ বাইকখন লৈ আহিছোঁ। তো আকৌ যাওঁতে বদলি কৰি গুচি যাম। তো চাই থাকিব আপোনালোকে লাষ্টলৈকে। তো মই এতিয়া ৰাজগড়ৰ পৰা ঘূৰিলোঁ, তো আপোনালোকক নেদেখালোঁ। তো এতিয়া যাওঁগৈ ডাইৰেক্ট ফিল্ডত। বাজি চলি আছে 1800 টকা। অথনি চাই মেলি গুচি গ'লোঁ। এতিয়া মই আহি পালোঁ আকৌ নতুন লাইন, ৰাজগড় গৈ পিনে আহিলোঁ। অথনি খেল হৈ গ'ল 3 মেচ, এইটো 4 নম্বৰ মেচ। এইটোত 1800 টকা বাজি লাগিছে। 4 নহ'ল, আইফোন থ'বলৈ দিছে, এইকেইটা বিচাৰি 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 ভিডিঅ' এইটো ফটো মাৰি আছে এইটো। এতিয়া আহিলোঁ আপোনাৰ অফিয়ালে, সৰু পাৰ্চেল এটা আহিছে, মোবাইলৰ কভাৰ এটা অৰ্ডাৰ দিছিলোঁ, সেইটো আহিছে। তো নিবলৈ আহিলোঁ। এই অফিয়া ফেক্টৰীটোৰ ওচৰত মাতিছিলে, সি এইফালে পাৰ হৈ গ'ল, মানে মই দেৰি কৰিলোঁ। তো এইফালে এতিয়া অফিয়া ফেক্টৰী পাৰ হৈ অকণমান আগত ৰখি আছোঁ, এইটো আহিছে। তো এতিয়া ৰ'ব, খুলি মেলি দেখাই আছোঁ আপোনালোকক। তো ফাইনেলি কভাৰটো এইটো আহিলে, খুলি মেলি সেইবোৰ পেলাই দিলোঁ জাবৰবোৰ। তো এইটো এনেকুৱা কভাৰ দিছোঁ, মোৰ হাতৰ পৰা মোবাইল বহুত পৰি থাকে মানে। তো এইটো লগালে কোনো টেনশ্যন নাই। আৰু ছেকেণ্ড হ'ল এইটোত এইফালেও কিবা বস্তু ভৰাব পাৰি। মেইন কথাটো পইচা লুকুৱাবলৈ বহুত সুবিধা। এইফালেও আছে, ইয়াতো আছে, ইয়াতো আছে। তো এইফালে মেইন এইফালে আছে, ক'ৰ পৰাও নেদেখে মানে এইটো হ'লে। তো ধুনীয়াকৈ ইয়াৰ ভিতৰত এতিয়া মোবাইলটো ভৰাই দিম, তাৰ পৰা এইটো এনেকৈ লগাই দিম। ইয়াত চুমক আছে, এইটো লাগি যাব। এতিয়া যিমান পৰিলেও পেলাই দিলেও একোৱেই নহ'ব। তো এতিয়া হৈ গ'ল, কভাৰ চভাৰ লগাই দিলোঁ, ধুনীয়াকৈ ফিটিং হ'ল। তো এতিয়া টেনশ্যন নাই আৰু, যিমান পৰিলেও টেনশ্যন নাই। তো যাওঁ এতিয়া। মই যাওঁতে ভিডিঅ' চিডিঅ' বনাব নোৱাৰোঁ, এটা হাতে বাইক চলাই এটা হাতে ভিডিঅ' বনাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে আহোঁতেও বনোৱা নাই। চ' যাওঁ এতিয়া, আকৌ চাওঁ গধূলি প্ৰেক্টিছ কৰিবলৈ যাওঁতে অলপ বনাম। তো চাই থাকিব আপোনালোকে। তো
তো এতিয়া আমি আহিলোঁ ৰাজগড়ৰ পৰা আৰু এই ভাইটিয়াত খেলিবলৈ গৈছিলে সিহঁতিও আহিলে তো এতিয়া আছোঁ আমি ফিল্ডত অলপ প্ৰেক্টিচ কৰিবলৈ আহিছোঁ এইফালে এইটো চিন আপ মাৰিবলৈ বনাইছোঁ এতিয়া তাৰপৰা এইটো লং জাম্প মাৰিবলৈ এইটো খান্দিলোঁ গোটেইখিনি এইফালে বিৰাজ ভাইটি আছে তো এতিয়া চিনটো মানে এই দুটা যোৱাকালিও আহিছিলোঁ আমি যোৱাকালি এইটো চিনৰ পৰা মাৰিলোঁ তো এইফালে 17 ফুট মাৰি দিছে ভাৰ্গৱে তো এইফালে এই ঘৰটো আছে ইয়াত গৈ পিনে অলপতে খুন্দা খাইছিলে সেইকাৰণে আজি অলপ দূৰলৈ নিলোঁ তো এতিয়া দুটা চিন দেখি পালে সেইকাৰণে প্ৰথমটো তাৰ মিছ গ'ল আৰু এতিয়া আকৌ নেক্সট চিনটো বনাইছে ঐ যা 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 মাৰি দে এবাৰ তো এতিয়া এই বিৰাজ ভাইটি আহিছে লং জাম্প কেই ফুট মাৰিলি ভাইটি মজা মজা 14 ফুট মজা ই বৰ্তমান 16 ফুট মাৰি দিছে তো এতিয়া আহিছে ভাৰ্গৱ আমাৰ এই চিনটো দেখি পোৱা নাই মানে এতিয়া এই পলিথিন লগাই দিছোঁ হেল্ল' ফ্ৰেণ্ডছ তো কালি ভিডিঅ' আৰু নবনালোঁ সিমানটোৱে গধূলি ইয়াত অলপ দেৰি ফিল্ডত প্ৰেক্টিচ কৰিলোঁ তাৰপৰা ঘৰলৈ গুচি গ'লোঁ এনেকুৱা ভৰি বিষ এই কলাফুল বিষ কাবু তাৰপৰা ৰাতিপুৱা 5টা বজাত গৈ পিনে ফিল্ডত অলপ প্ৰেক্টিচ কৰিলোঁ ফটো মাৰিলোঁ ভিডিঅ' বনাব পাহৰি থাকিলোঁ তো এতিয়া বাজিছে আপোনাৰ ফিল্ডৰ পৰা প্ৰেক্টিচ কৰি ৰাতিপুৱা আহি ভাত চাত খাই পিনে এতিয়া কাম এটা আছিলে সৰু গাঁৱতে যাবলৈ তো এতিয়া ওলাই আহিছিলোঁ বৰষুণ চাওক না কেনেকুৱা দিছে এই চাৰিআলিতে আমি প্ৰেক্টিচ কৰা ফিল্ডৰ ওচৰতে এইফালে এইটো ফিল্ডৰ ওচৰতে ৰখি আছোঁ ইয়াত বাঁহৰ তলত গোটেই মোবাইল তিতি চেচ এনেকুৱা বৰষুণ সেইটো চব কেনেকুৱা বৰষুণ দিছে তো চাই থাকিব ভিডিঅ'টো তো আপোনালোকে দেখিলে মই ৰাতিপুৱা দৌৰ চৌৰ মাৰি আহিলোঁ তাৰপৰা এই গাঁৱত কাম এটা আছিলে কামলৈ গৈছিলোঁ গোটেই বৰষুণত তিতি অৱস্থা নাইকিয়া আৰু ভৰিবোৰ এইবোৰ কলা ফুল এইবোৰ এনেকুৱা বিষাইছে ন এইবোৰ একদম মানে এই কালি আজি 3 দিন হ'ল যোৱা দৌৰ মাৰিবলৈ আগতে সেনেকৈ প্ৰেক্টিচ নাই ন সেইকাৰণে মানে এই 2 দিনমান বিষাব এনেকুৱা বিষাইছে মানে কাবু কৰি দিছে তো এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই